হাই গাইজ, আজি মই ক'ত আছোঁ জানে না? ভানুপ্ৰিয়া বস্ত্ৰালয়ত শুনি আছিলোঁ দোকানখনৰ কথা। গতিকে আজি মই বোলো দোকানখনত কি আছেনো চাই লওঁ আৰু মই কিবা এটা ল'ম বুলি ভাবছোঁ। এই চব চুৰিদাৰৰ কালেকশ্যন ইমান ধুনীয়া লাগছে মানে। দাদা নমস্কাৰ। নমস্কাৰ, গুড মৰ্নিং। গুড মৰ্নিং। চাই লওক এই ধুনীয়া ধুনীয়া 3 পিচ চুৰিদাৰ। এইযোৰ ধুনীয়া লাগছে, মই ভাবছোঁ এইযোৰে ল'ম বুলি। কেনে হ'ব দাদা? ভাল লাগব না কাপোৰযোৰ? একদম মজা লাগিব তোমাক। একদম এইযোৰে ল'ম বুলি ভাবছোঁ। আৰু বাকী বেলেগ কালেকশ্যন কিবা? বেলেগ কালেকশ্যন আমাৰ একদম মেক্সি আছে 200 টকাৰ পৰা 1000 টকালৈকে। আমাৰ এইখিনি আমাৰ 200 টকাৰ কালেকশ্যন। দেখাই দিবচোন এবাৰ। এটা খুলি দিছোঁ মই। এটা হাত চুটি মেক্সি। ধুনীয়া লাগছে। একদম 200 টকাৰ পৰা নিউ কালেকশ্যন আছে। এইটো এটা এইটো বড়ো এম্ব্ৰইডাৰী আমি এইটো দেখাই দিছোঁ। এইটো নতুন কালেকশ্যন। নতুন কালেকশ্যন ধুনীয়া লাগছে। অলপ শকত মানুহ হ'লেও কথা নাই। তাৰপিছত এইটো এটা আছে। কালাৰ বহুত ধুনীয়া ন? আৰু নাইটি কেইটাৰ কাপোৰখিনি বহুত মিহি। বেলেগ এইটো অকণমান ষ্টেণ্ডাৰ্ডৰ আছে। এইটো কাৰোবাক লাগিলে অকণমান ভাল। আৰু ইয়াতকৈ যদি ওপৰত লাগে আৰু এটা আছে একদম চেম পিচ। এইটো এই যিটো ফটোখনত দেখিছে আমাৰ সেইটো পিচ বেকত আছে ভিতৰত। গতিকে এইটো অলপ হেভিত আছে। যদি কাৰোবাক দামী মেক্সিও লাগে তো আমাৰ ইয়াত সেইটো কালেকশ্যন পাব। আৰু লগতে ছোৱালীৰ পেণ্ট আছে। আমাৰ নানান ৰকমৰ আমাৰ ছিংগল কুৰ্তা আছে, ছেট আছে, চুৰিদাৰ হওক কুৰ্তা ছেট হওক যিখিনি লাগে। আৰু বেবী কালেকশ্যন আমাৰ কিছু আছে, এইখিনি আমাৰ ৱালত দেখাই দিব। আমাৰ এইটো আছে ফেঞ্চি কালেকশ্যন। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। এইটো আহিছে এইটো ফ্ৰকটো ন? নতুন কালেকশ্যন। এতিয়ালৈকে আমি বেচা নাই, ৰাতি লগাইছোঁ এইটো। কাপোৰখিনি বগাযোৰ আমাৰ নতুন আছে, ইয়াত নোপোৱাকে। আৰু বাচ্ছাৰ যিখিনি ৰাখিছোঁ একদম পিয়ৰ কটন ৰাখিছোঁ, যাতে পিন্ধি কিনে সৰু ল'ৰা ছোৱালী বাচ্ছাৰ কাৰণে ন? বাচ্ছাৰ কাৰণে মৰম লাগছে ফ্ৰকটো। একদম একদম মৰম লগা কালেকশ্যন গোটেইখিনি। আৰু এনেকুৱা নহয় যে গোটেইখিনি দামী। এইবিলাক আমাৰ কটন আছে। কমত ঘৰত পিন্ধা যিখিনি বিচাৰে ছোৱালীবিলাকে এইটো কমত আছে আমাৰ। গতিকে এইটো ফেঞ্চি ফ্ৰক আছে ডাঙৰ ছোৱালীৰ কাৰণে। এইটো ফেঞ্চি ফ্ৰক। গতিকে চেষ্টা কৰিছোঁ আপোনালোকে এবাৰ আমাৰ ভানুপ্ৰিয়াত ভিজিট কৰক। আপোনালোকে কিবা নিকিনিলে আমি বেয়া নাপাওঁ, আপোনালোকে বস্তুখিনি পূৰা চাওক। আমি দেখাম, ভাল লাগিলে ল'ব। আৰু ভৱিষ্যতে হোৱাৰ কাৰণে বস্তুখিনি চাই যাওক, আমি তাকে আশা কৰিছোঁ। সকলোৱে এবাৰ হওক ভানুপ্ৰিয়ালৈ। দাদা এইযোৰ কাপোৰ মোৰ সঁচাকৈ বহুত ভাল লাগছে। তাকে এটা ভাল লাগিছে, কিন্তু বেছি কাপোৰ চোৱা নাই। এইটো কাপোৰ দেখিছিলা তো ডাইৰেক্টলি এইযোৰ কাপোৰে পচন্দ কৰিছোঁ। মই ভিডিঅ'ত দেখি ভাল লাগি গৈছে। সেইটোও ভাল লাগিছে। মই তোমাক কাপোৰ দেখাব লগা হোৱা নাই, দিছোঁ আমাৰ পচন্দ কাপোৰটো পাইছে আৰু দামে দৰে মিলিছে। তো ভণ্টিক এইযোৰ কাপোৰে দিলোঁ। আৰু আপোনালোকেও আহক। আৰু সঁচাকৈ কৈছোঁ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু ইয়াতে আহি আপোনালোকৰ কালেকশ্যন চাওক, কাপোৰখিনি কিনক, সঁচাকৈ ভাল পাব। যিখিনি অনাগতে নলবাৰী পাঠশালালৈ গৈছিলে বা বৰপেটা গৈছিলে, আজি এবাৰ আহক ইয়াতে। সৰ্থেবাৰীতে পাব ইমান ধুনীয়া ধুনীয়া কালেকশ্যন, ইমান ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন আছে ইয়াতে। আহক একবাৰ, আহক, আহি চাই যাওক, ভাল লাগিলে ল'ব। আৰু যদি কিবা নাই আমাক কওক, এইখিনি কালেকশ্যন ইয়াত চলিব, আমি অনাৰ ব্যৱস্থা কৰিম, আনি দিব। তেতিয়াহ'লে ধন্যবাদ।